নমস্কাৰ আজি মই আপোনালোকক দেখুৱাম মোৰ কামাখ্যা যোৱা কেইটামান অভিজ্ঞতা এয়া আমি ট্ৰেইনত যোৱাৰ কাৰণে চাৰ হৈ গ'ল তাৰপাছত আমি আহিলোঁ মন্দিৰত প্ৰৱেশৰ কাৰণে এইটো হৈ গ'ল জেনেৰেল লাইন ইয়াত ইমানেই ভিৰ যাতে আমাৰ অনুভৱ হ'ল আমি যদি এই লাইনত লাগোঁ তেতিয়া আমি হয়তো দুপৰীয়া 3টামান বজাত বা 4টামান বজাতহে আমি পাম মন্দিৰত তাকো পাম নে নাপাম সেইটো গেৰেণ্টি নাই কাৰণ আমি গৈছিলোঁ ৰাতি ট্ৰেইনত আৰু ট্ৰেইনত গৈ পেলাই পুৱা 5 বজাৰ দৃশ্য এয়া 5 বজাত আমি পায়ো এনেকুৱা এটা দৃশ্য আমি দেখিবলগীয়া হ'ল আমি ভবাই নাছিলোঁ তাৰ পাছতে আমি এইটোৱে সিদ্ধান্ত ল'লোঁ যে আমি এইটো লাইনত লাগি পেলাই আমাৰ টাইম ৱেষ্ট নকৰোঁ আমি VIP লাইনত লাগোঁ কাৰণ কিহৰ কাৰণে মই আৰু এবাৰ গৈছিলোঁ গৈ পেলাই সময়ৰ অসুবিধাৰ কাৰণেই মই মন্দিৰ দৰ্শন কৰিব পৰা নাছিলোঁ যিহেতু আকৌ এবাৰ যোৱাৰ সুযোগ পাইছোঁ তেতিয়াহ'লে এই সুযোগটো আৰু এই সোণালী সুযোগটো হেৰুৱাবলৈ একদম মন নাছিলে যেনেকেই নহওক মন্দিৰটো দৰ্শন কৰাৰেই ইচ্ছা আছিলে সেইকাৰণে আমি এই লাইনৰ পৰা ওলাই পেলাই লাহে লাহে গুচি গ'লোঁগৈ আৰু চাওকচোন কিমান দীঘলীয়া লাইন ভক্তসকল হয়তো অনুভৱ হয় যে তেওঁলোক 2টামান বজাৰ পৰা এই লাইনত লাগি আছে আৰু যদি এই লাইনত আমি গড়বড় কৰোঁ হৈ গ'ল আৰু ৰাম পিটন পোৱাটো একদম মানে সঁচা কথা আৰু এটা কাৰণ এইটোৱে হ'ল যে এই লাইনটোত নলগা কাৰণ আমি ট্ৰেইনত আহিছিলোঁ আৰু ট্ৰেইনত যাব লাগিব আমাৰ 5 বজাত আকৌ পুনৰ ট্ৰেইন আছে সন্ধিয়া সেই 5 বজাৰ ট্ৰেইনত যাবৰ কাৰণে আমি যদি এইটো লাইনত লাগোঁ আমি হয়তো যাবলৈ নোৱাৰিম কাৰণ আমাৰ আৰু ঘূৰাৰ ইচ্ছা আছিলে বেলেগ বেলেগ জেগা চোৱাৰ তো আমি এইটোৱে ডিচাইড কৰিলোঁ সকলোৱে যে নাই VIP লাইনত লাগি হ'লেও দৰ্শন কৰি আমি আকৌ বেলেগ এটা ঠাইলৈ ফুৰিবলৈ যাওঁ দেখা যাব আৰু কিন্তু আকৌ যাম বুলি পেলাই হেৰিয়ে নহয় না আমি একদম গৈ বেলেগ VIP লাইনত লাগি পেলাই মন্দিৰ দৰ্শন কৰি আমি ওলাই গ'লোঁ উমানন্দ দৰ্শন কৰিবলৈ তাৰ পাছত চাওকচোন কেনেকৈ ভিৰ আমি হয় 8:30 9টা বজাত এই মন্দিৰৰ প্ৰৱেশ কৰাৰ মেইন দুৱাৰ পাম আৰু তাত আমি ৰখি আছোঁ সকলোৱে ইমানকি এইটো ইফালৰটো জেনেৰেল লাইন আমাৰ এইটো VIP কিন্তু পিছত গৈ এনেকুৱা অনুভৱ হয় যে একেই কিন্তু নহয় অকণমান হ'লেও কামাখ্যাৰ বাকী দৃশ্যসমূহ ভিডিঅ' কৰা নহয় কাৰণ একদম ভাগৰি গৈছোঁ টোপনি আগদিনাখন এয়া ডাইৰেক্ট আমি উমানন্দৰ তলৰ দৃশ্য ফেৰীত আমি আহিছোঁ কি কৈ থাকোঁ মই নিজেও নাজানো তাত গৈ একদম ব্ৰহ্মপুত্ৰৰ মাজৰ অকণমান দৃশ্য ইয়াত দাদা একদম উঠি গৈছে তাত ফটো উঠিবলৈ কাৰণে উঠিছোঁ তাকো বেছিকৈ নহয় কম্পিটিশ্যনৰ নিচিনা কোন কিমান আগত যাব পাৰে আমাৰ বা একদম আগত গুচি গৈ আছে পিছে পিছে মই চব স্পীডত গুচি গৈছে মই লাহে লাহে যাওঁতে পিছত থাকি গৈছোঁ মোৰ আকৌ দোকানবোৰত চাই গৈছোঁ কি খাবলৈ পাম আহি পেলাই মোৰ মনটো লোভীয়া মন কি খাবলৈ পাম কি নতুন খোৱা বস্তু আছে কি ট্ৰাই কৰিম সেইবোৰ চাই যাওঁতে ইফালে এয়া আমাৰ এনজয়ৰ ছাৰহঁত আগফালে এয়া প'জ কৰি একদম ৰখি আছে
তেওঁলোকে খুব এনজয় কৰিছে আমাৰ লগত চলো বা আগত গুচি গ'ল তেওঁ কেমেৰাত ইমান চোৱা নাই সকলো উঠি আছে ওপৰলৈ পৰিৱেশটো একদম খুব শান্ত একদম ধুনীয়া বতাহ মাৰি থাকে ভাগৰ চব মানে তাতেই মৰি গৈছিল খাই বৈ একদম শেষ হোৱাৰ পিছত এই একদম আহিবৰ সময়ত আৰু এটা শ্ল'মো বনাই দিছোঁ আৰু